Jeta 0.2 story. নমস্কাৰ বন্ধুসকল, ৱেলকাম মাই চেনেল জেডা 0.2 ষ্টৰী। আৰু আজি মই আপোনালোকৰ মাজত আছোঁ জেডা, আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ আনিছোঁ প্লেবয় ষ্টৰী পাৰ্ট 2। আৰু পাৰ্ট 1ত আমি গম পাইছিলোঁ যে পিয়াই যেতিয়া অভিৰ কথা ঘৰত কৈছিল, তেতিয়া অভিয়ে এই কথাটোৰ পৰা ভাল পোৱা নাছিল আৰু লাহেকৈ পিয়াৰ ফোন নোতোলা হৈছিল। অভিয়ে কিয় পিয়াৰ ফোন নোতোলা হৈছিল, আজি আমি শুনিম এই ষ্টৰীটো। যিহেতু এইটো মোৰ নিউ চেনেল হয়, গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ ষ্টৰিবোৰ সকলোতকৈ আগে পাবলৈ হ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক তেন্তে শুনো আজি প্লেবয় ষ্টৰী পাৰ্ট 2। বাকী ভালে আছ? নাই গম পাইছোঁ, তোৰ মায়ে মোক সকলো কথাই কৈছে। সেইবুলি তই ভাত পানী এৰি দিব লাগেনে? নিজৰ শৰীৰটোলৈ এবাৰ চা, তেতিয়া গম পাবি কেনেকুৱা হৈ গৈছ তই। মই কি কৰোঁ ক? আগতে সদায় তাৰ লগত কথা পাতিছিলোঁ, সি মোক বহুত কেয়াৰ লৈছিল, কিন্তু এতিয়া মোক কোনো কেয়াৰ লোৱা মানুহেই নাই। হ'ব, তোৰ মা দেউতা আছে নহয়, বাদ দে, পাহৰি যা তাৰ কথা। চেষ্টা নকৰা নহয়, বহুত চেষ্টা কৰিছিলোঁ, কিন্তু সকলো সময়তে তাৰ ছবিখনে মোৰ চকুৰ আগলৈ ভাহি আহে। তাক মই বহুত ভাল পাইছিলোঁ কৃষ্টিনা। তাৰ অবিহনে মোৰ জীৱন যেন একোৱেই নাই নিচিনা লাগিছে। হ'ব দে, সেইবোৰ পাহৰি যা। ঐ শুন না, তোক কথা এটা ক'বলৈ আছিলে। ক। মোক কালি চাবলৈ ল'ৰা এজন আহিছিল। মা দেউতাই পচন্দ কৰিছে ল'ৰাটোক, আৰু ল'ৰাটো ধুনীয়া। তোক ফটো দেখাইছোঁ। চাওঁ। এইখন চা, ল'ৰাটো ধুনীয়া নে? কৃষ্টিনা, মই মানে যাক ভাল পাওঁ ন, সি এইটোৱেই। কি 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 যাৰ কাৰণে আজি কান্দি আছিলোঁ, সেয়ে হয় এইটো। মই তাৰ লগৰ এটালৈ কল কৰিছোঁ। সকলো সঁচা কথা উলিয়াম এতিয়া। তোৰ লগত খেল খেলিবলৈ তাৰ অলপো লাজ নালাগিল? হেল্ল' বিজয়। কোৱা। তোমাৰ লগৰটো ইমান ফাল্টু বুলি মই ভবাই নাছিলোঁ। তাৰ লাজ নালাগিল এইবোৰ কাম কৰিবলৈ? আৰে হ'ল কি, সেইটোতো কোৱা। সোধা থাক, সি বিয়াৰ লগত তেনেকুৱা কিয় কৰিলে? তুমি তাৰ ফিউচাৰৰ বিষয়ে জানো? মানে? শুনা, কৈছোঁ। সি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে এজনী ছোৱালী ভাল পাইছিল, আৰু তাইৰ নাম আছিল লিজা। আৰু হাই লিজা। তোমাক কিমান বাৰ কৈছোঁ মই, যেতিয়া মই লগৰ কেইজনীৰ লগত থাকোঁ
তেতিয়া তুমি মোক মাত নলগাবা। নিজৰটো লাজ বোলা বস্তুটো নায়েই, লগতে মোকো লাজত পেলোৱা। কিন্তু মইতো তোমাক এক্সামৰ কাৰণে শুভেচ্ছাহে দিবলৈ আহিছিলোঁ। হ'ব, এতিয়া দিলা নহয়, যোৱা। আৰু নেক্সট ডে কি কৰিছা? এনেই আছোঁ। শুনা না, এতিয়া হ'ব, অলপ দেৰিকৈ কল কৰিবা। মই মানে অলপ বিজি আছোঁ। কিন্তু হেল্ল' 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 আৰু এদিন হঠাতে ঐ অভি, শুন না, তোৰ জীয়েফক বেলেগ এটা ল'ৰাৰ লগত কথা পতা দেখিছোঁ আৰু হাতত ধৰা ধৰিকৈ কথা পাতি আছে। ৰ তেন্তে লিজা, তুমি মানে এইবোৰ কি কৰি আছা? নাই অ', জাষ্ট মাই ফ্ৰেণ্ড। ব'লা ক্লাছলৈ। নাযাওঁ এতিয়া। ব'লা বুলি কৈছোঁ নহয়। নাযাওঁ। তোমাৰ কথা মই কিয় শুনিম? এইটো মোৰ বয়ফ্ৰেণ্ড হয়। তাৰপিছত কি হ'ল? কিন্তু তুমিতো মোকহে ভাল পাইছিলা। তোমাক কোনোবা ছোৱালীয়ে ভাল পায়নে? তোমাক মই কিয় ভাল পাম? তোমাৰ নিচিনা তোক ভাল পাই মোৰ লাইফটো ধ্বংস কৰিবলৈ নাই নহয়। আজিৰ পৰা মই তোমাক চিনি নাপাওঁ। আৰু এটা কথা শুনা, মই তোমাক চিনি নাপাওঁ আৰু তুমিও মোক চিনি নাপোৱা। চ' গুড বাই। তেতিয়াৰ পৰাই সি প্ৰেমৰ ওপৰত বিশ্বাস নকৰে আৰু প্ৰিয়াকো একেই ছোৱালী বুলি ভাবে সি। কিন্তু মনটো তাৰ ইমান বেয়া নহয়, বুজালে বুজিব সি। কিন্তু সকলো ছোৱালী একে নাথাকে। প্ৰিয়াই তাক বহুত ভাল পাইছিল। প্লিজ তাক প্ৰিয়াক এবাৰ কল কৰিব ক'বা। ঠিক আছে, মই কৈ চাম বাৰু। হেল্ল' হেল্ল' প্ৰিয়া, চিনি পাইছা? কোৱা, কি হ'ল? ভালে আছা? ভালেই। আই এম চৰি প্ৰিয়া, মোক বিজয় সকলো কথা কৈছে। মই ভাবিছিলোঁ কোনো ছোৱালী সঁচা ভাল নাপায় বুলি। মোৰ ভালপোৱাৰ ওপৰত বিশ্বাস উঠি গৈছিল। কিন্তু তুমি মোক অনুভৱ কৰালা যে সঁচা ভাল পোৱা কি। মোক ক্ষমা কৰি দিয়া প্ৰিয়া, মোক ক্ষমা কৰি দিয়া। মই তোমাক সঁচা ভাল পাওঁ। মই তেনেকুৱা ছোৱালী নহয়। প্লিজ মোক আকৌ তোমাৰ লাইফত আঁকোৱালি ল'বানে? আই লাভ ইউ ধুনু। আই লাভ ইউ টু প্ৰিয়া। কেতিয়াবা ল'ৰা অথবা ছোৱালীয়ে প্ৰথম প্ৰেমত ছাকচেছ নহ'লে প্ৰেমৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায় আৰু প্ৰেমক এক খেলৰ দৰে কৰি দিয়ে। কিন্তু এনেকুৱা কৰা ভালনে? এনেকুৱা কৰা ভাল নহয়, কাৰণ সকলো ল'ৰা ছোৱালীয়ে একে নাথাকে। যি কি নহওক, আজি আমি শুনিলোঁ প্ৰিয়া আৰু অভিৰ লাভ ষ্টৰী। অতি সোনকালে আপোনালোকৰ মাজলৈ আৰু এটা ষ্টৰী আনিম। তেতিয়ালৈকে বাই বন্ধুসকল।